শুনিলেহে বুজে মনৰ ৰসম কয় ঈশ্বৰ হোৱাটো ৰুচি কেবাৰ হয়। চি চি বোৱাৰী তুমি দেউতা আপুনি মোক দেখি চি চি কৰিলে যে কি হ'লনো? চি চি নকৰিম। এইবোৰ কি ড্ৰেছ পিন্ধি তুমি মোৰ ওচৰলৈ আহিছা? আৰে দেউতা মই ক'ত আপোনাৰ ওচৰত আহিলো? মইতো ঘৰতে আছো আৰু এইবিলাক ড্ৰেছ পিন্ধি মই বাহিৰত ওলাই যোৱা নাই নহয়। আৰু মই কি ঘৰত থাকোতে ৰিলেক্সেবল ড্ৰেছো পিন্ধিব নোৱাৰিম নেকি? আপুনি এনেকুৱাকৈ কৈছে যেন মই একো ড্ৰেছেই পিন্ধা নাই। আৰে ড্ৰেছ পিন্ধিছা কিন্তু এইবোৰ ড্ৰেছ নেকি? সদলকৰ মানুহৰ ঘৰত বোৱাৰী এইবোৰ ড্ৰেছ পিন্ধি ওলাই? চি 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 ৰমেন, ঐ ৰমেন, তই কি চাই আছ এইবিলাক? তই এইবোৰত মাত মতা নাই কিয়? আপোনাৰ ল'ৰা এইবোৰত কিয় মাত মাতিব? কি মাত মাতিব তেওঁ? মই কি ঘৰত থকা সময়তো নিজৰ পচন্দৰ ড্ৰেছ পিন্ধিব নোৱাৰিম নেকি? হেৰা তোমাৰ সন্মুখতে তোমাৰ দেউতাই মোক ইমান কথা কৈ আছে, তুমি একো মাত মতা নাই যে? আৰে দেউতা তুমি এইবোৰ কি কৈ আছা? তাইতো একো বেয়া ড্ৰেছ পিন্ধা নাই আৰু তাই ঘৰতহে আছে, বাহিৰততো যোৱা নাই। তোমাৰ লগত কি হ'ব নহয়? অযথা কথাত লাগি আছে। নাই তই মনে মনে থাক। এই অৱস্থাত যদি কোনোবা এই মানুহ এই ঘৰখনলৈ আহি এনেকে ড্ৰেছ পিন্ধি থকা অৱস্থাত দেখা পায় কি বুলি ভাবিব? এখন অধপতে নেকি? হেৰা মোৰ মনত এটা ভাৱ হৈছে, তোমাৰ দেউতাৰ চৰিত্ৰ সমস্যা আছে। চোৰেহে চোৰৰ ঠেং দেখে, নহ'লেনো এইবোৰ কথা লাগি থাকে নে? বোৱাৰী মুখ চম্ভালি কথা ক'বা। লাজ পাইছে? যদি সমস্যাই নাই তেনেহ'লে মই কি পিন্ধো কি নিপিন্ধো এইবোৰত কিয় লাগি আছে আপুনি? মোক জ্ঞান দিবলৈ আহিছে। মই কি পিন্ধিম কি নিপিন্ধিম এতিয়া মোক আপুনি জ্ঞান দিব। আৰু তুমি এটা কাপোৰো তোমাৰ সন্মুখতে তোমাৰ দেউতাই মোক কিমান বেয়া ব্যৱহাৰ কৰিছে আৰু তুমি বহি বহি চাই আছা। ঘৰখনত এনেকুৱা অল মাইণ্ডৰ মানুহ থাকিলে অশান্তি হ'বই। এই বুঢ়াটোৰ লগত অশান্তি হৈছে মানে। মা তুমি কাক খং কৰিছা? তুমি কাক বুঢ়া বুলি কৈছা? বুজিছো তুমি কাক বুঢ়া বুলি কৈছা। মই তোমাক বেয়া কৈছো, তোমাক মই নামাতো। দেখিছা দেউতা, তোমাৰ বোৱাৰীয়ে তোমাৰ কাৰণে কেনেকৈ খং কৰিছে? এইবিলাক সৰু সুৰা কথাত কাজিয়া পেচাল কৰিব নালাগে। তাইতো নাঙত হৈ থকা নাই, কিবা এটাতো পিন্ধিছে। মিছা মিছি তইতো এইবোৰ দেখিও নেদেখাৰ ভাও জুৰি আছ। তোৰ ঘনীয়ে যেতিয়া তোৰ মূৰৰ ওপৰত উঠি নাচিব সেইদিনাখন তই বুজি পাবি। আৰে দেউতা, তাই তেতিয়াহে মূৰৰ ওপৰত উঠি নাচিব যেতিয়া তুমি এই উঠোতে বহুতে সদায় এনেকৈ ব্যৱহাৰ কৰি থাকা। আৰু শুনা দেউতা, এতিয়াতো ঘৰখন কমচে কম শান্তিত আছে, গতিকে প্লিজ তুমি শান্তিত থাকিবলৈ দিয়া। আৰু যদি তুমি সদায় এনেকুৱা ব্যৱহাৰ কৰা তেন্তে তোমাক কিন্তু মই বৃদ্ধাশ্ৰমত থ'বলৈ বাধ্য। কি বৃদ্ধাশ্ৰম? ঠিকেই ভাবিছ। তোৰ তহঁতৰ ভালৰ বাবেই ভাবিছো। ঠিক আছে। এতিয়া মই গৈ থাকো। যায়নে আপুনি? যাওঁ আকৌ বাৰ্থডে কিন্তু নোযোৱাকৈ নাথাকিবা। আৰে বৰুৱানী আপোনাৰ ল'ৰাৰ বাৰ্থডে আৰু মই নাযাম। তাতে আকৌ ৰাতি পাৰ্টি কৰিতো ভালেই লাগে। আহিব বৰুৱানী সেইকাৰণে আৰু তোমাকো মাতিছে। যাম এনেওতো গোটেইকেইজনী আহিলে ৰাতি ভালেই লাগিব। কি মজা হ'ব বা। এই বুঢ়ালে আকৌ তুমি ভয় কৰা নহয়, গতিকে তুমিতো যাবা বুলি মই জানোৱেই। আৰে মই পুৰা ভয় কৰিম নেকি? একো ভয় নকৰোঁ, মই যামেই। আপুনি একো চিন্তাই কৰিব নালাগে। যেনে তেনে যাবা। যাম কিন্তু আপুনি চাহ খালে ভাল লাগিলে হয়? নাই নালাগে দিয়া, পলম হৈছে, আহি যাম। ঠিক আছে বাৰু, যেনে তেনে যাবা কিন্তু। যাম। তাৰমানে মই এতিয়া ঘৰখনত অদৰকাৰী হৈ পৰিলোঁ। সিহঁতৰ ভালৰ কাৰণেই ক'লে সিহঁতে মোক বেয়া পোৱা হ'ল।
আমাৰ ইও বহুত সলনি হ'ল এতিয়া সি তাৰ ঘনীয়েকৰ আঙুলিৰ থাৰৰ ওপৰত নাচিবলৈ ধৰিলে ককা হৰি ককা তুমি কান্দিছা মাইনা নাই কন্দা অ মা তুমি মিছা কথা কৈছা তুমি কান্দিছা নাই অ মা মোৰ কন্দা নাই অ আই মা অ মা ককা ক'ত নাই দেখোন তোমাৰ ককা আৰু এইখন ঘৰত কেতিয়াও নাহে কি ককা আৰু নাহে তুমি এইবোৰ কি কৈছা অ ককা ককা অ ককা ককা অ ককা অ ককা ককা নাই দেখোন অ তুমি আহিলা নোৱাৰিছোঁ দেই আজিকালি অফিচত ইমান প্ৰেছাৰ নহয় চাকৰি কৰিলেহে কৰে বুজিছানে তুমি চেঞ্জ কৰাচোন দেউতা ককা নাই নহয় ককা নাই আছে ক'ৰবাত সেই তাতে চোৱাচোন তুমি মায়ে কৈছে যে কেতিয়াও ককা উভতি নাহে হে মাইনা মিছাই কৈছে আছে মাইনা ভিতৰত আছে ব'লা ব'লা ককা আহিব নহয় তুমি সেইবিলাকত চোৱা গৈছোন হা চোৱা 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 আহিব কেতিয়া আহিব আহা আহিব নহয় মাইনা ধৈৰ্য ধৰা ঐ দীপসি চাওঁ মাক মাতা দীপসি আহিব কেতিয়া আহিব দেউতা আহা মাইনা আহিব নহয় দীপসি কি হ'লনো এই মাইনাজনীয়ে বিৰাট আমনি কৰি আছে কিয় আমনি দি আছা শুনা দেউতা ক'লৈ গৈছে দেউতা বৃদ্ধাশ্ৰমত গৈছে কি দেউতা বৃদ্ধাশ্ৰমলৈ গৈছে অ সেইদিনা তুমিয়ে দেখোন কৈছিলে দেউতাক বৃদ্ধাশ্ৰমত থম বুলি তাই একো নোকোৱাকৈ গুচি গ'ল বিচনাৰ ওপৰত এখন চিঠি থৈ গৈছে মই পঢ়িহে গম পাইছো দেউতা বৃদ্ধাশ্ৰমত যোৱা বুলি কমচে কম ঘৰৰ পৰা আজি এটা বোজা নাইকিয়া হ'ল কি হ'ব নহয় আছে বাবা তুমি ভিতৰলৈ যোৱাচোন যোৱা মই দেউতাক মিছাতেহে কৈছিলোঁ তাতে কি হ'লনো যি হৈছে ভালে হৈছে আৰু দেউতাই যি সিদ্ধান্ত লৈছে উচিত সিদ্ধান্ত লৈছে আৰু চাবাচোন এতিয়া আমি কিমান শান্তিত থাকিব পাৰিম হেৰা মোৰ
মনত এটা ভাৱ হৈছে তোমাৰ দেউতাৰ চৰিত্ৰ সমস্যা আছে চোৰেহে চোৰত ঠেং দেখে নহ'লেনো এইবোৰ কথা লাগি থাকেনে বোৱাৰী মুখ চম্ভালি কথা ক'বা লাজ পাইছে মাইনা অ মাইনা মাইনা মাইনো এতিয়াতো ঘৰখন কমচে কম শান্তিত আছে গতিকে প্লিজ তুমি শান্তিত থাকিবলৈ দিয়া আৰু যদি তুমি সদায় এনেকুৱা ব্যৱহাৰ কৰা তেন্তে তোমাক কিন্তু মই বৃদ্ধাশ্ৰমত থ'বলৈ বাধ্য কি বৃদ্ধাশ্ৰম ঠিকেই দীপসি অ দীপসি খুৰাহে তুমি সদায় এইখিনি সময়ত যে আহা দেউতা থাকিলে নাহা দেউতাক ভয় কৰা নেকি নাই কিয় দেউতাক ভয় কৰিম বাবা ডাঙৰ মানুহ হ'লে এনেকৈ নাথাকে নহয় চাবা আছোঁ তুমি এতিয়া তুমি বৰ ধুনীয়াকৈ চাই থাকিবা দে নাহিলে ভিতৰত তোমাৰ ফেচবুকৰ ৰিলছবোৰত সাংঘাতিক লাইক নাহিবনো কিয় তোমাৰ প্ৰেমৰ জুইটোত মই সদায় দৰে জপে কৰিছোঁ চাগৈটো জ্বলিবই ন দেউতা তুমি এতিয়াই আহা মাইনা দীপসি মই যাওঁ আজি কি হৈছে তোমাৰ কিয় এনেকৈ আছা পোকে কামুৰিছে মোক পোকে কামুৰিছে কি হৈছে ভাঙি পাতি কোৱা আছা কিয় এনেকৈ ভাঙি ক'ব লাগে নে তোমাক ভাঙি ক'ব লাগে এইজন কোন হা এইজন কোন অ' তুমি এইটো কথাত লাগি আছা এইজনৰ ফেচবুক ফ্ৰেণ্ড কোনাল ফেচবুক ফ্ৰেণ্ড হে আৰু ঘৰৰ ভিতৰত
ঘৰৰ ভিতৰত কি কৰিছিলা এই কুণালৰ লগত তোমাৰ সম্পৰ্ক কেতিয়াৰ পৰা হা খবৰদাৰ তুমি মোক চিঞৰি কথা নকবা তোমাৰ লগত বিয়া হৈ মোৰ জীৱনটো শেষ হৈ গৈছে তোমাৰ হলনি যদি মই কুণালৰ লগত বিয়া হলো হয় মই আজি বহু দুখত থাকিলো হয় কি দিছা তুমি মোক কি কৈছা ওলাই যা ঘৰৰ পৰা ওলাই যা এতিয়া ওলাই মই তোমাক সাপোর্ট নকৰো দেউতাক সাপোর্ট কৰি মই নাযাওঁ তোমাৰ লগত মাইনা মাইনা আহা তুমি তুমি দেউতাক মাফ খোজা দেউতাই তোমাক মাফ কৰি দিব তুমি মোক মাফ কৰি দিয়া মই আৰু এনেকুৱা ভুল কেতিয়াও নকৰো ঠিক আছে দেউতা এক মিনিট না দেউতা যেতিয়া মই ডাঙৰ হ'ম তোমাকো বৃদ্ধাশ্ৰমত থ'ম মাইনা ব'লা আমি ককাক আনোগৈ ব'লা